সকলোকে নমস্কাৰ জনাইছো। আজি আমি এই প্ৰেছ মিটৰ জৰিয়তে আজি মছলপুৰ ডিস্ট্ৰিক্ট কমিটি হিচাপে আমি এটা ইনফৰ্মেটিভ যে মেছেজ দিবলৈ খুজিছো। আমাৰ চেন্ট্ৰেল BPFৰ নিৰ্দেশ মৰ্মে আমাৰ 6 জুলাইৰ পৰা 26 জুলাইলৈকে আমাৰ প্ৰি সামাৰ কোচিং কেম্প লবলৈ আমাক নিৰ্দেশ দিছে। সেই মৰ্মে আমাৰ পলিটিক্যালি মছলপুৰ ডিস্ট্রিক্ট হিসাবে আমি 4টা সমষ্টিত আমি ক্লাস লবলৈ খুজিছো বা আমি নিৰ্দেশটো পালন কৰিবলৈ খুজিছো। এই 4খন কনস্টিটুয়েন্সি বা ব্লগে হল কোকলাবাৰী, মছলপুৰ, দিহিৰা আৰু বাগানপাৰা কনস্টিটুয়েন্সি। তো আমি প্ৰত্যেকটা সমষ্টিত আমি 3টাকৈ সেন্টাৰ আমি লবলৈ খুজিছো। ইয়াৰে আমাৰ এটা সেন্টাৰত আমাৰ হাই সেকেন্ডাৰী 12ৰ ক্লাস কৰা হ'ব আৰু এটা 3টা ক্লাস 10ৰ বাবে আমাৰ ক্লাস লোৱা হ'ব। তো আমাৰ প্ৰথমতে মছলপুৰ কনস্টিটুয়েন্সি হিসাবে আমাৰ প্ৰথম ক্লাস বা কোচিং সেন্টাৰ আমাৰ হ'ব মছলপুৰ কলেজ, জুনিয়ৰ কলেজত আমাৰ হ'ব। ইয়াতে আমাৰ ক্লাস 10 আৰু HS ফাইনাল ইয়াৰৰ ক্লাস কৰা হ'ব। ইয়াৰ পিছত আমাৰ বৰমা হায়াৰ সেকেন্ডাৰী ইয়াতো আমি হায়াৰ সেকেন্ডাৰী আৰু ক্লাস 10ৰ যে ক্লাস ইটো দিয়া হ'ব। ইয়াৰ পিছত আমাৰ আছে আইঠাবাৰী বিদ্যা মন্দিৰ হায়াৰ সেকেন্ডাৰী, ইয়াতে আমি ক্লাস 10ৰ ক্লাস কৰা হ'ব। ইয়াতে আমাৰ ক্লাস 10ৰ বাবে বা মেট্ৰিক লেভেলৰ যি শিক্ষা প্ৰদান কৰাটো আমাৰ বোথ মিডিয়ামৰ হ'ব, বড়ো আৰু এছামিজ মিডিয়াম সেইখিনিয়ে। ইয়াৰ পিছত আমাৰ দিহিৰা কনস্টিটুয়েন্সি বা ব্লক হিসাবে আমাৰ প্ৰগতি হায়াৰ সেকেন্ডাৰী স্কুল সোনাপুৰ ডুমনিত আমাৰ এটা সেন্টাৰ লোৱা হৈছে। ইয়াতে অকল ক্লাস 10ৰ ক্লাস কৰা হ'ব বোথ মিডিয়াম। ইয়াৰ পিছত নিকাশী হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াতে আমাৰ হায়াৰ সেকেন্ডাৰী আৰু ক্লাস 10ৰ ক্লাস কৰা হ'ব। আৰু আমাৰ এটা হল বৰবৰী MV স্কুল, ইয়াতে আমাৰ ক্লাস 10ৰ ক্লাস লোৱা হ'ব। ইয়াৰ পিছত আহিল আমাৰ কোকলাবাৰী ব্লক হিসাবে আমাৰ PM শ্ৰী কোকলাবাৰী হায়াৰ সেকেন্ডাৰী স্কুল, ইয়াত আমাৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক দুটাও ক্লাস লোৱা হ'ব। আৰু অঞ্চলীয় হায়াৰ সেকেন্ডাৰী আৰু চাপাগুৰি কোকলাবাৰী হায়াৰ সেকেন্ডাৰী স্কুলত আমাৰ মেট্ৰিকৰ যি ক্লাস 10ৰ ক্লাস লোৱা হ'ব। ইয়াৰ পিছত আমাৰ বাগানপাৰা সমষ্টি হিসাবে আমাৰ আংগাৰটুৱা হায়াৰ সেকেন্ডাৰী আৰু সুবনকাটা হায়াৰ সেকেন্ডাৰী বোথ স্কুলতে সেন্টাৰত আমাৰ ক্লাস 10ৰ ক্লাস লোৱা হ'ব বোথ মিডিয়াম। ইয়াৰ পিছত বাগানপাৰা হাই স্কুলত আমাৰ ক্লাস 10 আৰু ক্লাস 12ৰ ক্লাস লোৱা হ'ব। তো ইয়াত আমাৰ যি সাবজেক্ট ধৰি দিয়া হৈছে হেতু ক্লাস 10ৰ বাবে আমাৰ থাকিব ইংলিছ, মেথামেটিক্স, জেনাৰেল সায়েন্স আৰু সোশ্যাল সায়েন্স, হেতু বোথ মিডিয়াম হ'ব। আৰু আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ যেহেতু 3টা আমাৰ স্ট্ৰীম হয়, আমাৰ সায়েন্স যি স্ট্ৰীম থাকিব তাতে PCM মেথছ, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি হেতু ক্লাস কৰা হ'ব। ইয়াৰ পিছত আমাৰ যি আৰ্টছ স্ট্ৰীমৰ বাবে ইকনমিক্স, পলিটিকেল সায়েন্স, এডুকেশ্যন আৰু লজিক এণ্ড ফিলচফিৰ ক্লাস কৰা হ'ব। আৰু ইয়াৰ পিছত আমাৰ কমাৰ্চ যি স্ট্ৰীম ইয়াৰ বাবে বিজনেছ ষ্টাডিজ, ফাইনেন্স, ইকনমিক্স এণ্ড একাউন্টেন্সি এইটো সাবজেক্টৰ ক্লাস কৰা হ'ব। তো আমি যেহেতু ইনফৰ্মেটিভ ভিডিঅ' বা এইটো ইনফৰমেশ্যন দিয়ে আমি সুখী হৈছো যে আমাৰ সন্মানীয় BPFৰ প্ৰধান আমাৰ প্ৰেসিডেন্ট হাগ্ৰামা মহিলাৰী ছাৰক আমি ধন্যবাদ দিছো যে হেতু কাম বা ইনিচিয়েটিভ আমাক লোৱাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পিছত মই এটা অনুৰোধ সকলো ডিস্ট্ৰিক্ট ব্লক বা আমাৰ প্ৰাইমাৰী আৰু চেন্ট্ৰেল লেভেলৰ সকলো লিডাৰ্ছ সকলক মই অনুৰোধ জনাব খুজিছো যে নিজৰ প্ৰাইমাৰী বা নিজৰ ব্লগত থাকি যে সেই কোচিং ক্লাস বা আমাৰ ফ্ৰী সামাৰ কোচিং কেম্পটো যে ৰূপায়ণ হোৱাত সহায় আৰু সহযোগিতা আগবাঢ়িবলৈ মই সকলোকে অনুৰোধ জনাইছো। আৰু ইয়াৰ লগতে আমাক এইটো জনাই আমি সুখী হৈছো যে আমাৰ হাগ্ৰামা মহিলাৰ ছাৰে এটা আমাক যে মিড ডে মিল
ইয়াৰ ব্যৱস্থা কৰি দিব বুলি কৈছে ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কোচিং ক্লাছ শেষ হোৱাৰ পিছত বা আমাৰ প্ৰত্যেক দিনে আমাৰ ক্লাছটো শেষ হোৱাৰ পিছত আমাক ফ্ৰুইটছ বা আমাৰ মিলৰ ব্যৱস্থা কৰি দিয়া হৈছে বুলি কৈছে লগতে সদশেষত মই সকলো আমাৰ যি ক্লাছ 10 আৰু 12ৰ বিদ্যাৰ্থীসকল আছে তেখেতসকলে যেন আমাৰ এই কোচিং চেণ্টাৰত আমাৰ ইনচাৰ্জসকলক লগ ধৰি যে ক্লাছ লোৱাৰ ব্যৱস্থা লৈ বা ক্লাছত উপস্থিত হয় ইয়াৰ কাৰণে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সদশেষত আমাৰ BTCৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ এই প্ৰেছ মিট ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ